our channel to আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মাৰ আৰু মোৰ ইউটিউব চেনেললৈ আৰু নতুন ব্লগলৈ। তো আজি আমাৰ যোনটো ব্লগ হ'ব গৈ আছে এইটো খুব এটা ধুনীয়া ব্লগ, লক্ষী পূজা ব্লগ। মই কৰি থোৱা দুদিনমান দেৰি হ'ল, কিন্তু মই এডিটিঙে কৰা নাছিলোঁ, অকণমান দেৰি হৈ গ'ল। তেনেহ'লে মই দেৰি নকৰি আজি আমাৰ ব্লগটো ষ্টাৰ্ট কৰি দিম ব'লক। এতিয়া আমি বনাম ৰংগোলী। ৰংগোলীটো ইমান ভালদৰে ভিডিঅ' কৰা নহৈছিলে, অকণমান বেয়া হৈছিলে নহয়, মানে ভিডিঅ'টো অকণমান বেয়া হৈছিলে। ৰংগোলীটো বাৰু মোৰ হিচাপত ঠিকেই আছিলে। এতিয়া ৰংগোলীটো কিদৰে কেনেকৈ কাৰ সহায় লৈ বনাইছিলে চব দেখুৱাম, ঠিক আছে দেখুৱাওক।